Good morning friends. স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি ভাবিলোঁ মৰ্ণিঙতে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ আৰু এতিয়া সময় হৈছে ৰাতিপুৱাৰ 6:30 আৰু মই জাষ্ট শুই উঠিছোঁ আৰু বহুত ঠাণ্ডা পৰিছে চুৱেটাৰ পিন্ধি আছোঁ আৰু আমাৰ বাহিৰৰ পৰিৱেশটো এনেকুৱা হৈ আছে ৰাতিপুৱা এয়া কি হ'ল জান হা কি এইটো আমাৰ বেটা কি কৰিছা মুনু হা কৰিছা কোনটো Hi baby. Hi, what? No, my duty. Hello friends. ৰাতিপুৱা আকৌ ভিডিঅ' কৰা নহ'লে আৰু এতিয়া সময় হৈছে 1:30 বাজিছে দুপৰীয়াৰ আমি ৰাতিপুৱা ভাত পানী খাই আজৰি হ'লোঁ আমি ৰাতিপুৱা খাই দিওঁ কেতিয়াবা চাহ খাওঁ কেতিয়াবা চাহ নেখাওঁ ডাইৰেক্ট মই ভাতে বনাওঁ আৰু ৰাতিপুৱাখিনি সময়ত বহুত লৰালৰি হয় এখেত অফিচ যায়গৈ ভাত সোনকালে বনাব লাগে সেইকাৰণে আকৌ আমি লগতে ভাত খাই দিওঁ আৰু এতিয়া বনাব আহিলোঁ চাহ বনাব আহিলোঁ আৰু আজি এফালে যাম ভাবিছোঁ বহুত দিন হ'ল ক'তো যোৱা নাই মই যিহেতু ঘৰত আছিলোঁগৈ থাকিলোঁ বহুত দিন আৰু ঘৰৰ পৰা ইয়ালৈ অহাৰ পিছত ক'তো যোৱা নাই তাকে ভাবিছোঁ আজি বেটাক অলপ লৈ যাওঁ আমাৰ ওচৰতে এখন সৰু পাৰ্ক আছে লেক বুলি কয় ইয়াত মানে ডাঙৰ পুখুৰীতে আছে ধুনীয়া আৰু সৰু বাচ্চাই খেলা কিবা কিবি জোলনা চোলনা আছে আৰু মানুহে সদায় খোজ কাঢ়ে তাত মানে মৰ্ণিং ৱাক কৰে আকৌ পিছবেলা ইভিনিং ৱাক কৰে আৰু যায় আৰু মানুহ এনেকৈ ধুনীয়া পৰিৱেশ তাত গতিকে ভাবিছোঁ আপোনালোককো লগত লৈ যাওঁ তেনেহ'লে শেষলৈকে ভিডিঅ'টো চাই থাকিব আৰু এতিয়া চাহ বনাই লওঁ তাৰপিছত লগ পাই আছোঁ হাই ফ্ৰেণ্ডছ মোৰ চাহ এয়া চাহ ৰঙা চাহ মানে লাল চাহ চেনি দিছোঁ এয়া মিক্সাৰ ওলাই মেলি ৰেডি এতিয়া যাব লৈছোঁ লগাই লৈছোঁ এখন বলা চাল বলা চশমা এইফালে চুৱেটাৰ পিন্ধাই লৈছোঁ নেচাই পাই গ'লোঁ সি লেক আমাৰ বেটা কেনেকুৱা ফূৰ্তি আৰু নিজে খোজকাঢ়ি গৈছে চাওঁ কোনফালে যাবা এনেকুৱা আৰু ইয়াৰ পৰিৱেশটো ইয়াত হাঁহ চৰি আছে পুখুৰীটোত খোজকাঢ়ি গৈ আছোঁ আজি মানুহ একদম নাই কিয় নাই নেজানো সেইফালে এগৰাকী গৈ আছে মানুহ মহিলা তাৰপিছত ইয়াতে এখন দলং আছে মোৰ কেমেৰাটো ইমান ভাল নহয় সেইকাৰণে ভালকৈ দেখাব পৰা নাই নে কি হৈ আছে জানো কেমেৰাটো ধৰিবই পৰা নাই ইয়াতে আমি অলপ বহিছোঁ বেটাৰ লগত জানো হাই কোৱা হাই কৈছে আমাৰ বেটাই দেই তাৰপিছত এইফালে ৰাস্তাটো সেইটো ৰ'ব দেখাম বেটা এইফালে চোৱা আকৌ খোজকাঢ়িম বোলা ইয়াত ধুনীয়া ধুনীয়া সৰু সৰু ঘৰবোৰ এনেকৈ বহা মানে এইটো চিটিং এৰিয়া মানে ধুনীয়াকৈ বহা ঠাই আছে আৰু এজোপা হৈছে কি গছ আমলখি গছ বহুত লাগি আছে ব'লা এতিয়া আমি গৈ আছোঁ মানুহ আহিছিলে মানে সেইফালে হয় দা আমাৰ বেটাই ইয়াত উঠিব চাব দেই সদায় উঠে চাওঁ নিজে নিজে ঝুলিব জানিছে দেই বাবা আমাৰ জানে ঝুলনা খেলিছে ভাল লাগিছে বেবি
ভাল লাগিছে খেলি হাই ফ্ৰেণ্ডছ এতিয়া সময় হৈছে 8:30 আৰু মই বেটাক শুৱাব আহিলোঁ আৰু এতিয়া বেটাক শুৱাই লওঁ বেটাই খানা খুৱাই ল'লোঁ ইয়াৰ তাৰপিছত এতিয়া মই ভাত বনামগৈ আৰু আজিৰ ভিডিঅ'টো ইমানেই যদিও ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম আজিলৈ আহিছোঁ বাই বাই গুড নাইট